নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক কলা শাখাৰ বুৰঞ্জী বিষয়ৰ ক্লাছ ল'ম। তোমালোকে যেহেতু বহুতটা ক্লাছৰ ভিডিঅ' মই একেলগে কৰি আছোঁ, ক্লাছ 10ৰ ক্লাছ 12ৰ স্বদেশ অধ্যয়ন, ইলেক্টিভ হিষ্ট্ৰী, ছ'চিয়েল ছায়েন্স, আকৌ আমাৰ ক্লাছ 12ৰ হিষ্ট্ৰী পাৰ্ট, হিষ্ট্ৰী ছাবজেক্ট। গতিকে তোমালোকে আশা কৰোঁ ভিডিঅ'বিলাক মোৰ চাই আছা। বেলেগ ভিডিঅ'বিলাক তোমালোকক মই সহজকৈ টাইটেলত ক্লাছ 12 হিষ্ট্ৰী বুলি দিছোঁ, তেতিয়া তোমালোকে সহজতে বিচাৰি পাবা। তোমালোকে নিশ্চয় ডাউনলোড কৰি লৈছা। মই ডাউনলোড কৰাৰ সুবিধাটো কৈছোঁ, ওপৰত ডাউনলোডৰ 3টা বটনৰ এটা অপশ্যন আছে, তাত গৈ 360p তোমালোকে ডাউনলোড কৰি ল'বা। তেতিয়া তোমালোকৰ কম MB যাব আৰু তোমালোকে পিছত চাব পাৰিবা। মোৰ হিষ্ট্ৰীৰ কাৰণে বিশেষকৈ তোমালোকে ডাউনলোড কৰি লোৱা, কাৰণ মই হিষ্ট্ৰী ক্লাছকেইটা অলপ মানে ইলাবৰেটলি কৰিম, মানে বেছি বিস্তৃতভাৱে কৰিম। মোৰ লগৰ বন্ধু যিবিলাকে বা মোৰ চিনাকি শিক্ষক বা বাহিৰৰ কিছুমান ইউটিউবৰ ভিডিঅ'ত চাইছোঁ, তেওঁলোকে কম মানে সময়ৰ ভিতৰতে একোটা মানে চেপ্টাৰ বুজাই দিছে, চেছ কৰিছে। কিন্তু মই ইমান সহজতে তেনেকুৱাকৈ বুজালে তোমালোকে বুজি নাপাবা বুলি ভাবিছোঁ, বা কেনেকৈ বুজাইছে মই নাজানো। মই অলপ বিস্তৃতভাৱে তোমালোকক বুজাব চেষ্টা কৰিছোঁ ভিডিঅ'কেইটাত। সেইকাৰণে মোক এটা ছাজেশ্যন দিছে। যোৱা বছৰ মই যে কৈছিলোঁ, মোৰ কাজিন এগৰাকী ষ্টেণ্ড কৰিছিলে, তাইও হিষ্ট্ৰী লৈ পঢ়ি আছে ছেকেণ্ড ইয়াৰ, যে টপিককেইটাৰ যিহেতু চেপ্টাৰকেইটাৰ মই কোনটো ভিডিঅ' পাৰ্ট তেনেকৈ দিছোঁৱেই, টপিকটোৰ নাম দিব দিছে। কিন্তু টপিকটোৰ নাম অসমীয়াত দিলে আকৌ টাইপত চাৰ্চত বিচৰাত দিগদাৰী হ'ব, ইংৰাজীত দিলে আকৌ তোমালোকে বুজি নাপাবা। গতিকে মই তথাপি কিবা এটা ভাবি ইংৰাজীত বা অসমীয়াত কিবা এটা দিম বুলি ভাবিছোঁ, যিটো মই ভিডিঅ'টো আপলোড কৰাৰ সময়ত কৰিম। আৰু তোমালোকক আগতে ক'লোঁ, বিশেষ মই নকওঁ, কমেণ্ট আৰু শ্বেয়াৰ এটলিষ্ট কৰিবা, যাতে মই গম পাওঁ কোনে কোনে চাইছা, কোনে কোনে ভিডিঅ'টো চাইছা, বাহিৰৰ ষ্টুডেণ্ট হ'লেও। আৰু শ্বেয়াৰ কৰিলে গম পাম যে তোমালোকে এটলিষ্ট আনৰ সহায়ৰ কাৰণে তোমালোকেও হাত আগবঢ়াইছা। ভাল কিবা এটা কথা শ্বেয়াৰ কৰাটো আমাৰ কাৰণে বেছি ভাল আচলতে, কিন্তু তোমালোকে সেইটো কিমান দূৰ পালন কৰা নাজানো। মই আজি তোমালোকক হৰপ্পা সভ্যতা, মানে প্ৰথম অধ্যায়ৰ যি আমি সিন্ধু সভ্যতা হৰপ্পা সভ্যতাৰ আলোচনা কৰিছোঁ, তাৰ আজি গৃহ স্থাপত্যৰ কথা অলপ বুজাম। গৃহ স্থাপত্য মানে কি তোমালোকে বুজা, ইংৰাজীত ডমেষ্টিক আৰ্কিটেকচাৰ বুলি আছে। মই যিহেতু ইংৰাজীত নাম দিব পাৰোঁ বুলি কৈছোঁ, ডমেষ্টিক আৰ্কিটেকচাৰ। হৰপ্পা সভ্যতাত কেনেকুৱা আছিল, ঘৰবিলাক যে আছিলে তাৰ প্ৰমাণ পোৱা গৈছে। হৰপ্পা সভ্যতাৰ আমি কথা কৈছোঁ, খনন কাৰ্যৰ ফলত যিকোনো বস্তু পাই আমি গম পাইছোঁ। তো তাত বিভিন্ন ধৰণৰ ঘৰ আছিলে। এই ঘৰবিলাক আৱাসিক গৃহ মানে মানুহ থকা ঘৰ। তাৰপিছত আকৌ কিছুমান ঘৰ আছিলে, সেইবিলাক ঘৰ শস্যৰ ভঁৰাল আছিলে। এইবিলাক কমেই কম, এইটো মানে চেপ্টাৰৰ এইখিনি পাৰ্টত। তাৰপিছত এই ঘৰবিলাক কি কৰিছিলে, 2 প্ৰকাৰৰ ইটাৰে বনোৱা হৈছিলে। এইটো এটা সৰু প্ৰশ্ন হয়। এটা আছিলে ৰ'দত শুকোৱা আৰু এবিধ পোৰা ইটা। এই 2 প্ৰকাৰৰ ইটা ব্যৱহাৰ কৰা হৈছিলে। তাৰপিছত ঘৰবিলাকত কি আছিলে, কাঠো ব্যৱহাৰ কৰা হৈছিলে। তোমালোকক প্ৰশ্নবিলাক আজিকালি অলপ কনচেপ্ট বেচিছ, তোমালোকে এনেকৈ প্ৰশ্ন এটা আহিব পাৰে। আগতে ডাইৰেক্ট সহজ কৰি আহিছিলে, হৰপ্পা সভ্যতাৰ গৃহ স্থাপত্যৰ বিষয়ে বহলাই লিখে, কিন্তু এনেকৈ নাহে। এইবাৰ প্ৰশ্নবিলাক অলপ বেলেগ ধৰণে আহে। তোমালোকক ফৰ এক্সাম্পল মই কৈছোঁ যে হৰপ্পা সভ্যতাটোৰ পাঠটোত তুমি হৰপ্পা সভ্যতাৰ আৱাসিক অঞ্চলসমূহৰ কেনেধৰণৰ বৈশিষ্ট্য পৰিলক্ষিত হৈছে, তেনেকুৱা এটা প্ৰশ্ন মানে অলপ মই নিজে ভাবি সুধিছোঁ, তেনেকুৱা হ'ব পাৰে। চ' তোমালোকে এনচাৰত তোমালোকে লিখিব যে আৱাসিক অঞ্চলবিলাক মানে খনন কাৰ্যৰ ফলত গম পোৱা গৈছিল, ইয়াত গৃহ নিৰ্মাণ কৰা হৈছিল। উত্তৰখিনি প্ৰায় একেই, মাত্ৰ প্ৰশ্নটো অলপ বেলেগ। তোমালোকে বাক্যটো আৰম্ভণিত অলপ ভয় খাই যাবা। গতিকে ভয়টো তোমালোকে নোহোৱা কৰে, কনচেপ্টটো যদি তোমালোকে ক্লিয়াৰ কৰিলে তোমালোকে নিশ্চয় পাৰিবা। ইটাৰ কথা ক'বা, তাৰপিছত ক'বা ইয়াতে বিভিন্ন মানে 2-3 মহলীয়া ঘৰো দেখা গৈছে ক'ৰবাত। আৰু মানে জেনেৰেলি ঘৰবিলাক কি কৰিছিলে, ঘৰৰ চাৰিওফালে মানে ঘৰটো তোমালোকৰ সহজকৈ বুজা, আমাৰ বিদ্যালয়খন চাৰিওফালে ৰুম কোঠাবিলাক আছে চাৰিওফালে, আৰু মাজত আমাৰ প্ৰেয়াৰ ফিল্ডখন আছে, হয়নে? সেই ঘৰবিলাকত এনেকুৱা আছিলে, চাৰিওফালে কোঠালি আছিলে আৰু মাজত চোতাল আছিলে। আৰু এই চোতালত ৰন্ধা বঢ়া কৰিছিলে কেতিয়াবা। তাৰোপৰি এটা কথা তোমালোকে মন কৰিবা, বাহিৰৰ পৰা মানে মুখ্য দুৱাৰৰ পৰা ঘৰৰ ভিতৰৰ যিখন চোতাল, সেইখন চোতাল কোনেও যাতে দেখা নাপায় তেনেকুৱা ব্যৱস্থা কৰা হৈছিলে। তাৰোপৰি ইয়াতে কেইটামান পইণ্ট আছে, তোমালোকে যিখন মই ৰেফাৰেঞ্চ বুকছৰ পৰা নোটছ দি আছোঁ, তোমালোকে নোটছ হিচাপে বনোৱাৰ কাৰণে ইয়াৰে পৰা চাবা। 7 আৰু 8 পৃষ্ঠাত আছে। কি কৰা হৈছিলে, আবুৰৰ ব্যৱস্থা আছিলে। মানে কি আছিলে, বেছি তলৰ যিবিলাক মই কৈছোঁ 2-3 মহলীয়া কিছুমান ঘৰ আছিলে, বা তলৰ যিবিলাক ৰাস্তাৰ ওচৰত আছিলে, সেইবিলাক মানে ৱালত খিৰিকী নাছিলে, আবুৰৰ কাৰণে, যাতে বাহিৰৰ মানুহে দেখা নাপায়। এইটো এটা পইণ্ট, বৈশিষ্ট্য মন কৰিবলগীয়া। তাৰপিছত তোমালোকে চাবা যিবিলাক ঘৰ আছে, ঘৰবিলাকত আমাৰ কেনেকুৱা থাকে, গাঁৱৰ ঘৰবিলাকত এটা মন কৰিলে বা আগৰ ঘৰবিলাকত যে এটা নাদ থাকে পানীৰ কাৰণে, তাৰপিছত স্নানাগাৰ থাকে, ৰান্ধনী ঘৰ থাকে। আকৌ তোমালোকক আগতে মই কৈছোঁ নলা নৰ্দমাৰ কথা কওঁতে, যে স্নানাগাৰৰ পৰা বা ৰান্ধনী ঘৰৰ পৰা লেতেৰা পানীবিলাক, আৱৰ্জনাবিলাক ওলাই যোৱা কৰি কি আছিলে, সৰু সৰু নলা আছিলে, নলাবিলাক গৈ আকৌ বাহিৰৰ নলাত পৰিছিলে।
তাৰপিছত ইয়াতে কৈছে 3টা 4টা কোঠালিৰ কিছুমান ঘৰো দেখা পাইছে, আকৌ বৃহৎ আকাৰৰ ঘৰো দেখা গৈছে। তাৰপিছত এটা বস্তু ইয়াতে ইম্পৰ্টেণ্ট, তোমালোকে চাবা মহেঞ্জোদাৰোত আৱিষ্কৃত মানে খনন কাৰ্যৰ ফলত পোৱা এটা ঘৰ আছিলে, যিটো ডাঙৰ ওখৰে নিৰ্মাণ কৰা এটা হোল ঘৰ বুলি প্ৰমাণ কৰিছে। আৰু এই ঘৰবিলাকৰ যিবিলাক আৰ্হি আছিলে, বনোৱা প্ৰণালী আছিলে, এইটোৰ পৰা আমি কি গম পাওঁ, তাত ধনী দুখীয়া গুণবিলাক আমি একদম সহজকৈ অলপ আইডিয়া কৰিলে বুজি পাওঁ যে যাৰ 2-3টা কোঠালিৰ ঘৰ নিশ্চয় অকণমান দুখীয়া আছিলে, আৰু যাৰ আহল বহল ঘৰ আছিলে, অট্টালিকাৰ নিচিনা ঘৰ আছিলে, সেইবিলাক কি আছিল ধনী মানুহৰ। তাৰোপৰি হৰপ্পা সভ্যতাৰ মানুহবিলাকে সৌন্দৰ্যৰ ওপৰত ঘৰবিলাকৰ বেছি গুৰুত্ব দিয়া নাছিলে, তেওঁলোকে স্থায়িত্বৰ ওপৰত গুৰুত্ব দিছিলে, বেছি সময় থাকিব পাৰে। কিয়? কাৰণ হৰপ্পা সভ্যতাত মানে কিছুমান ঘটনা ঘটিছিলে, যিটো আমি হৰপ্পা সভ্যতাৰ পতনৰ ক্ষেত্ৰত পাম, বানপানী হওক, কিবা কিবি বহুত মানে জলবায়ুৰ পৰিৱৰ্তন হওক, আমি পিছত পাম। গতিকে এইখিনি তোমালোকে ভালদৰে চাব পাৰা। তাৰপিছত তাতে হৰপ্পা সভ্যতাত 700টা পকীনাদ আছিল বুলি এটা সৰুকৈ পইণ্ট আছে, তুমি এইটোও তোমালোকে এইটোও চাব পাৰা, গৃহ স্থাপত্য। তাৰপিছত হৰপ্পা সভ্যতাত নেক্সট এটা পইণ্ট আছে দুৰ্গ বুলি, যিটো আমাৰ ৰেফাৰেঞ্চ বুকৰ 8 পৃষ্ঠাত আছে, এইটোও ইম্পৰ্টেণ্ট। মই আগতে কৈছোঁ হৰপ্পা সভ্যতাত দুৰ্গ নিৰ্মাণ কৰা হৈছিলে। দুৰ্গ চহৰ মানে কি, হৰপ্পা সভ্যতাৰ যিবিলাক নিম্ন নগৰ, আৰু মই আগতে এটা কৈছিলোঁ নহয়, নিম্ন নগৰ আৰু উচ্চ নগৰ কি কৈছিলোঁ, তাতে কি হৰপ্পা সভ্যতাৰ এই চহৰবিলাক যাতে বাহিৰা শত্ৰুৰ পৰা আক্ৰমণৰ পৰা ৰক্ষা পাব পাৰে, তাৰ কাৰণে চাৰিওফালে চহৰৰ চাৰিওফালে, নগৰৰ চাৰিওফালে বেষ্টনী নিৰ্মাণ কৰা হৈছিলে। এই বেষ্টনীটো কোৱা হৈছিলে দুৰ্গ। এই দুৰ্গসমূহৰ ভিতৰত তেওঁলোকে শস্যৰ ভঁৰাল নিৰ্মাণ কৰিছিলে, যাতে বাহিৰা শত্ৰুৱে আক্ৰমণ কৰিলেও শস্যবিলাক তেওঁলোকে নিজৰ জনসাধাৰণক যোগান ধৰিব পাৰে। তোমালোকে সহজভাৱে বুজি ল'বা। যেনে বৰ্তমান লকডাউন হৈছে, আমাৰ অসমৰ ভিতৰত থকা শস্যৰ যিবিলাক মানে দোকান বা শস্যৰ ভঁৰাল বা গেলামালৰ যিবিলাক দোকান, তাৰ পৰা দি আছে, বাহিৰৰ পৰাতো বস্তু আনিব নোৱাৰা হয়। তো তাৰ কাৰণে আমাৰ যদি মজুত থাকে, তেতিয়াহে আমি বস্তুবিলাক পাব পাৰিম। ঠিক তেনেকুৱাকৈ হৰপ্পা সভ্যতাৰ লোকবিলাকে কি কৰিছিলে, তেওঁলোকৰ যি মানে শস্য ভঁৰাল তেওঁলোকে মজুত কৰি ৰাখিছিলে নিজৰ চহৰৰ ভিতৰতে, বাহিৰত শত্ৰুই যাতে আক্ৰমণ কৰিব নোৱাৰে তাৰ কাৰণে দুৰ্গৰ ভিতৰত তেওঁলোকৰ চহৰৰ লগতে এই গুদাম ঘৰবিলাকো ৰাখিছিলে। তাৰপিছত এই গুদাম ঘৰৰ এটা তোমালোকে পইণ্ট এটা আছে, তোমালোকে পৰীক্ষাত কেতিয়াবা আহে, দ্য গ্ৰেট গ্ৰেনাৰিজ বুলি। মই ইংৰাজী শব্দবিলাক ব্যৱহাৰ কৰিছোঁ যাতে তোমালোকে ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰীত ইংৰাজীত মানে সুবিধা হয় তোমালোকৰ। গ্ৰেট গ্ৰেনাৰিজ মানে ডাঙৰ শস্যৰ ভঁৰাল। এই শস্যৰ ভঁৰালটোৰ বিষয়ে লাগে তোমালোকে 8 নং পৃষ্ঠাত পাবা, অকণমান চাবা ভালকৈ, এইটোৰ বিষয়ে 2-3 লাইন চাবা। তাৰপিছত হৰপ্পা সভ্যতাৰ মহেঞ্জোদাৰো, মই যিটো কৈছোঁ মহেঞ্জোদাৰোত আৱিষ্কৃত প্ৰত্নতাত্ত্বিক নিদৰ্শনসমূহৰ ভিতৰত বৃহৎ ৰাজহুৱা স্নানাগাৰ মানে গা ধোৱা ঘৰ, বাথৰুম বুলি যিটো আমি কওঁ, স্নানাগাৰ এটা আৱিষ্কাৰ হৈছিলে। ক'ত হৈছিলে? মহেঞ্জোদাৰোত। এইটো কথা মনত ৰাখিবা, স্নানাগাৰটো হৈছিলে মহেঞ্জোদাৰোত, হৰপ্পাত নহয়। কিন্তু এনেকৈ প্ৰশ্ন সোধে যে হৰপ্পা সভ্যতাৰ বুলি সুধিলে বহুতে হৰপ্পা বুলি ভাবে। হৰপ্পা সভ্যতাৰ বৃহৎ স্নানাগাৰটো ক'ত মানে উদ্ধাৰ হৈছিলে? মহেঞ্জোদাৰো নামৰ ঠাইত। এই স্নানাগাৰটোৰ বিষয়ে আমাক লাগে। এই স্নানাগাৰটো মানে বৰ্তমান ক'বলৈ গ'লে ছুইমিং পুলৰ নিচিনাই আছিলে। ইয়াত বহুত সুবিধা আছিলে, কিমান দীঘল দিশ প্ৰস্থ ইয়াতে আছে, কিমান দ আছে। এই স্নানাগাৰটোৰ পৰা মানে স্নানাগাৰটোত নামি যাবলৈ ধুনীয়া খটখটি আছিলে। স্নানাগাৰটোৰ ওচৰত আকৌ গা চা ধুই আহি ধুনীয়াকৈ মানে এটা নলীৰে পানী, ভাল পানী আহে, এটা নলীৰে লেতেৰা পানী ওলাই যায়, যিটো মই তোমালোকক আগতেও কৈছোঁ। হৰপ্পা সভ্যতাত জল নিষ্কাশনত মানে প্ৰণালীটো খুব উল্লেখযোগ্য। এই স্নানাগাৰতো ইয়াৰ ব্যতিক্ৰম নাছিলে। তাৰপিছত ইয়াতে কিছুমান কথা আছে, গা ধুই আহি ধৰা হ'ল কোনোবাই জুই অলপ ফুৱাব ইচ্ছা কৰিছে, ওচৰত জুই ফুৱাব পৰা ব্যৱস্থা আছিলে। তাৰপিছত কথা এটা ইয়াতে দিছে, স্নানাগাৰৰ উত্তৰ দিশে 8টা গা ধোৱা ঘৰৰ এটা সৰু ঘৰ আছিলে। মানে ছুইমিং পুলত আহি যি কাপোৰ চাপোৰ চেঞ্জ কৰে বা আকৌ ভালকৈ গা ধুৱে, তেনেকুৱা সৰু ঘৰ আছিলে। তোমালোকে সহজভাৱে বুজিলা ছুইমিং পুলৰ টাইপত। কিন্তু প্ৰত্নতাত্ত্বিক হ'লে এই যি স্নানাগাৰ, এইটো চাই এটা কথা লক্ষ্য কৰিছে যে এইটো নিশ্চয় ধৰ্মীয় উৎসৱত সময়ত ব্যৱহাৰ কৰা হৈছিল। যেনেকুৱা তোমালোকে জানা, গংগাৰ নদীৰ পাৰত যিবিলাক উৎসৱ পাৰ্বণ হয়, যদিও নদী এখাত স্নানাগাৰৰ নিচিনা, তাতে খটখটিৰে নামি যায়, গা ধুই আকৌ আহি মানে ছাইডত ছাইডৰ যিবিলাক সৰু সৰু বাথৰুম, তাত ভালকৈ আকৌ গা ধুই কাপোৰ চেঞ্জ কৰে। ঠিক তেনেকুৱাকৈ এইটো এটা ৰাজহুৱা মানে ধৰ্মীয় অনুষ্ঠানৰ স্নানাগাৰ আছিল বুলি ক'ব পাৰি। এই দুটাৰ বিষয়, দ্য গ্ৰেট গ্ৰেনাৰিজ অৰ্থাৎ বৃহৎ শস্য ভঁৰাল আৰু বৃহৎ স্নানাগাৰ, এই দুটাৰ বিষয়ে লাগিব। গতিকে তোমালোকে 7, 8, 9 পৃষ্ঠাৰ এইখিনি কথা চোৱা, আৰু মই প্ৰশ্ন সুধিম তোমালোকক, হোৱাটছএপ যোগে প্ৰশ্নবিলাক দিম, তোমালোকে উত্তৰবিলাক লিখি মোক হোৱাটছএপ যোগে পঠাই দিব লাগিব। গতিকে এইখিনি কিবা যদি অসুবিধা আছে মোক জনাবা, আৰু অতি সোনকালে তোমালোকে মানে নিজৰ মানে কিতাপৰ পৰা তোমালোকে লিখা আৰম্ভ কৰা, বহীত তোমালোকে পইণ্টবিলাক লিখি লোৱা, ইম্পৰ্টেণ্ট পইণ্টবিলাক আণ্ডাৰলাইন দিয়া, কাৰণ তোমালোকৰ পৰীক্ষাত যাতে তোমালোকে কনচেপ্টৰ ওপৰত যিকোনো প্ৰশ্ন আহিলেও পাৰা। কাৰণ প্ৰশ্ন ৰেডিমেড কুৱেশ্যন মানে আজিকালি নাহে বুলিয়ে ক'ব পাৰি। মই এইটো কথা বাৰ বাৰ কৈ আছোঁ, সেইকাৰণে তোমালোকে পঢ়া, ভালদৰে পঢ়া। ধন্যবাদ।